Hello guys, welcome to my YouTube channel. আজি মাঘ বিহু সকলোলৈকে আপোনালোকক শুভেচ্ছা জনাইছো আৰু লগতে আজি মেজি খোৱাৰ কি পৰ্ব আছে সেইখিনি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। পুৰা গাহৰি হৈ গ'ল। এইফালে আৰু পুৰা চিলাই আছে, হ'বই হ'ল আৰু এইফালে আৰু দুডাল খৰিকাত দি আছে। মোটামুটি হৈ গ'ল। ইয়াত আছে আপোনাৰ 3 কেজি হেতি মাংস আছিলে, বইল কৰি দিলোঁ। বইল কৰি দিয়াৰ কাৰণে অলপ কম হৈছে আৰু যি পাৰোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। মাঘ বিহুৰ আজি উৰুকা। এয়া আমাৰ পুৰা খানা খোৱাৰ কাৰণে পুৰা মানুহ বহিবলৈ লাগি গ'ল। এয়া বিলাই আছে আৰু এইফালে পুৰা অহা যোৱা কৰি আছে মানুহখিনি। এইফালে পুৰা বিয়দাই পুৰা খাচ মাৰি আছে ভাতত। এয়া আমাৰ জলকীয়া ভাজি আছে, এয়া আমাৰ গাহৰি মাংস, এইফালে আমাৰ চালাড বনাই আছে। এইফালে মিঠাতেল খালি কমকৈ দিছে আৰু কি কৰিব উপায় নাই। এইফালে আৰু আছে মানুহ এনেকৈ কৰি খাই আছে আৰু যি পাৰোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। মই ধাইছোঁ মুখখন চাই অকণ দেখাই আপোনাৰ ৰাতি হৈছে এতিয়া পুৰা প্ৰতিযোগিতা হ'ব। এইফালে আমাৰ বিয়ন আছে, এইফালে ৰাহুল আছে, এইফালে আৰু অলপ দেখুৱাই লৈছোঁ। এইফালে আমাৰ মঞ্জন গাই আছে, এইফালে ধন্যবাদ দিছো। কি হল আপোনালোকক অলপ দেখুৱাই লৈছো। আজি আমি আদৰ্শ চামতল চাৰিআলিত আজি আমি মাঘ বিহু খাই আছো। ফূৰ্তি কৰিছে চব। আমাৰ গাঁৱৰ এজন বয়োবৃদ্ধ লোক শ্ৰী সুন্তি শইকীয়া, তেওঁ কথাই লোৱা এই গানটোত মানে নাচি আছে, বহুত ফূৰ্তি কৰিছে। আমিও বহুত আনন্দ কৰিছো। হেপ্পী মাঘ বিহু। আপোনালোকক দেখাবলৈ অলপমান চেষ্টা কৰিছো, দেখুৱাই আছো আৰু কি পাৰো আৰু। যদি আপোনালোকে চাই আছে আমাক লাইক কমেণ্ট কিবা কিবি দিব। যদি নতুনকৈ এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেল লাইক আৰু শ্বেয়াৰ কৰি দিব দেই। কেনেকুৱা লাগিছে? আমি এতিয়া মেজিলৈ আহি আছোঁ। ৰাতিপুৱা তাতে ৰাতিটো থাকিলোঁ আৰু হ'লেও এতিয়া আকৌ ৰাতিপুৱা আকৌ আমাৰ
মইনা নিবলৈলগীয়া হ'ল নহয়। এতিয়া আৰু মইনাক লৈ পিনি আমি এতিয়া মেজি তলিলৈ গৈ আছোঁ। কিমান কি দেখাব পাৰিলোঁ আৰু চেষ্টা কৰিছোঁ যিমান পাৰোঁ দেখাবলৈ। হ'লেও আকৌ এতিয়া ৰাতিপুৱা অকণমান কেনেকুৱা পৰিৱেশ হয় অলপ ৰাতিপুৱা দেখা লওঁগৈ আমাৰ চামতলৰ মেজিত। মইনা হাই হেপী বিহু কৈ দিয়া মইনা। হাই হেপী বিহু কৈ দিয়া মইনা। হেপী বিহু কৈ দিয়া। হেপী মাঘ বিহু কৈ দিয়া মইনা। বা হেৰি এটা হাতখন দেখাই দিয়া। হাই কৈ দিয়া। হাই হাই একদম পূৰা এইফালে পূৰা ডিজে লগাই আছে। পূৰা ফূৰ্তি হ'ল আৰু অলপ আপোনালোকক অলপ দেখুৱাই লৈছোঁ যিমান পাৰোঁ। পূৰা মেজি জ্বলি পূৰা লাই জ্বলাবলৈ আছে আৰু এইফালে আমাৰ মজানকা পূৰা বহি আছে। এইফালে আমাৰ পুব আছে খান্দি আছে। এইফালে আমাৰ বুঢ়া এটা ৰাতিপুৱা অলপ পৰিৱেশ এয়া এতিয়া আমি মেজি জ্বলাই আছোঁ আৰু বৰ বেছি দেৰিকৈ ৰাতিপুৱা সময়ত জ্বলাইছোঁ আৰু 5টামান বজাত ল'ৰাবোৰে যাতে দেখে আৰু মেজিটো তাকে অলপ দেখাই আছোঁ আৰু হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। পূৰা মেজি জ্বলি পূৰা লাই জ্বলাবলৈ আছে আৰু এইফালে আমাৰ মজানকা পূৰা বহি আছে। এইফালে আমাৰ পুব আছে খান্দি আছে। এইফালে আমাৰ বুঢ়া এটা ৰাতিপুৱা অলপ পৰিৱেশ এয়া এতিয়া আমি মেজি জ্বলাই আছোঁ আৰু বৰ বেছি দেৰিকৈ ৰাতিপুৱা সময়ত জ্বলাইছোঁ আৰু 5টামান বজাত ল'ৰাবোৰে যাতে দেখে আৰু মেজিটো তাকে অলপ দেখাই আছোঁ আৰু হেপী ভোগালী বিহু।